হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আৰু এয়া মই আজি এফালে যাবলৈ ওলাইছোঁ। তাৰ আগতে বোলো মই ভালকৈ মনৰ পচন্দৰে গাখীৰ চাহ একাপ বনাই লৈছোঁ। হয়তো আহি পোৱাৰ পাছত মই গাখীৰ চাহটো এভইডো কৰিব লাগিব পাৰে, সেইকাৰণে আজিয়ে খাই লৈছোঁ ভালকৈ। আৰু এয়া মই গাখীৰ চাহকাপ বনাই ল'লোঁ। আৰু লগত আছিলে এয়া 2 পিচ কেক আৰু 2টা বন। কেক আৰু বন মই অকলে নাখাওঁ বাৰু, বেটাহঁতৰ কাৰণেও মই উলিয়াই থৈছোঁ। আৰু মই কৈ আছোঁ ক'ত যাম, আৰু চাহকণ খাই লৈছোঁ বাৰু। আচলতে মই আজি কেইদিনমানৰ আগত মই থাইৰয়ডৰ ভিডিঅ' এটা দিছিলোঁ ন। মই আপোনালোকে জানেই মোৰ আগৰ ভিউৱাৰ্ছবিলাকে যে মোৰ আজি 3 মাহৰ আগতে থাইৰয়ড ডিটেক্ট হ'ল। আৰু সেইকাৰণে মই ভাবিছোঁ আৰু এবাৰ 3 মাহ পাৰ হ'ল, এবাৰ থাইৰয়ড প্ৰফাইলটো মই টেষ্ট কৰাই আহোঁগৈ বুলি। এয়া মই টেষ্ট কৰাই আহিলোঁ। মই নেদেখালোঁ আৰু সেইটো ভিডিঅ' মই অকলে গৈছিলোঁ, যিহেতু হাজবেণ্ড লগত যোৱা নাছিলে। সেইকাৰণে মই ভিডিঅ' চিডিঅ' কৰিবলৈ মন যোৱা নাছিলে, আৰু গাটো বৰ এটা ভাল লাগি থকা নাছিলে। সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ। আৰু ঘূৰি আহোঁতে মই অলপ চিকেন কলিজা লৈ আহিছিলোঁ, চিকেনৰ কলিজা লৈ আহিছিলোঁ। মই তাকে বোলো আপোনালোকৰ লগত ৰেচিপিটো ব্লগৰ লগতে ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি মই আজি এই ৰেচিপিটো বনালোঁ এনেকৈ। চাই থাকক ৰেচিপিটো, মই ওপৰত মেনশ্যন কৰি দিয়া আছে ইনগ্ৰেডিয়েণ্টখিনি। আৰু ইয়াতে কৈ থওঁ, যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকক কওঁ মই যে মোক ছাপোৰ্ট কৰিবৰ কাৰণে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি থৈ যাব, আৰু কাৰোবাক দিবলগীয়া হ'লে শ্বেয়াৰো কৰিব। আচলতে যিমানে যি ভিডিঅ' নবনাওঁ কিয় মোৰ ভিডিঅ'বিলাক ভাইৰেল নহৈছেগৈ। আচলতে ভুল কাৰো নহয়, ভুল মোৰে হয় যে 2-3টা কপিৰাইট একেলগে লগাই থৈ দিছোঁ। কেনেকৈনো লাগি যায় গমেই নাপাওঁ, কিহঁতনো লাগে একেবাৰে গম নাপাওঁ। মোৰ আগৰ একাউণ্টটোৰ দৰে যাতে একবাৰ উৰুৱাই নিদিয়ে, মানে বহুত দুখ লাগিব। ইমানখিনিলৈ অহাৰ পাছত অলম'ষ্ট এতিয়া 900 পাৰ হ'ল, 970 পাৰ হ'ল, আৰু 20-25টা লাগে মোক 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ। আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, আৰু তাৰ কাৰণে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি এইখিনি বনোৱাৰ কাৰণ এটা আছে, মানে একদম ডিঙি চিঙি চেৰ চৰ্দি লাগি আছে। আচলতে বতৰ চেঞ্জ হৈ আছে যে, একদম মানে অশান্তি লাগি গৈছে। সেইকাৰণে বোলো একদম জালুক দি, জলকীয়া বেছি এড কৰিব পৰা নাই, মানে বেটাহঁতে খাবতো, সেইটো কাৰণে মই জলকীয়া বেছি দিয়া নাই, জালুকেই দিছোঁ। কিন্তু জালুক বহুত পুৰণা আছিলে, সেইকাৰণে বৰ এটা জ্বলা নহ'লে। খাই কিন্তু বহুত টেষ্টি লাগিলে, একদম বহুতেই টেষ্টি লাগিলে। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ৰেচিপি প্লাছ সৰু এটা ব্লগ লৈ পেলাই মই আজি আহিছিলোঁ। আৰু কৈছোঁ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰো কৰি থৈ যাব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম। আজিলৈ বাই বাই।